২৬ ডিচেম্বৰ ২০২৩ তাৰিখ এই তিতাবৰ বিৰিণা হায়েকৰ নিৰীহ যুৱক দীপাংকৰ গগৈক আৰক্ষীৰ দ্বাৰা হত্যা এটা বোমা বিস্ফোৰণ কাণ্ডৰ সন্দেহৰ ভিত্তিত দীপাংকৰ গগৈক হত্যা কৰা হৈছিল। আমি সকলোৱে জানো অসমবাসী ৰাইজে এই গোটেই ঘটনাৰ খবৰ ৰাখিছিল আৰু তিতাবৰত ব্যাপক প্ৰতিবাদ হৈছিল সকলো দল সংগঠনে আমি দাবী জনাইছিলোঁ যে দীপাংকৰ গগৈ হত্যাৰ আমাক ন্যায় লাগে। সেই সময়ত গোটেই ঘটনা অসমবাসী ৰাইজে জানে যে তিতাবৰৰ যুৱক বিৰিণা হায়েকৰ যুৱক দীপাংকৰ গগৈক এইকাৰণে অভিযুক্ত সজোৱা হৈছিল যে যোৰহাটৰ মাজমজিয়াত লিচুবাৰীত যেতিয়া সেনাৰ চাৰণিত বোমা বিস্ফোৰণ সংঘটিত হৈছিল, সেই বোমা বিস্ফোৰণ কাণ্ডৰ 15 দিন পৰ্যন্ত যোৰহাট আৰক্ষীয়ে যেতিয়া কোনো অভিযুক্ত ক্লু উলিয়াব পৰা নাছিলে, সেই আৰক্ষীৰ ব্যৰ্থতা মুখলজ্জা ঢাকিবৰ কাৰণে কেৱল সন্দেহৰ ভিত্তিত নিৰীহ যুৱক দীপাংকৰ গগৈক ঘৰৰ পৰা 5টা দিনে উঠাই নিছিলে আৰু কোনো প্ৰমাণ নোপোৱাৰ কাৰণে প্ৰতিদিনে ঘৰত হাতত এটা মলম আৰু বৰ্বৰ নিৰ্যাতন চলাই মুমূৰ্ষ অৱস্থাত দীপাংকৰ গগৈক ঘৰত থৈ গৈছিলে। আৰু শেষৰ দিনা 25 ডিচেম্বৰৰ দিনা আছিল অতি ৰহস্যজনক ঘটনা। প্ৰতিদিনাই মাতৃক সমজাই এটা চহী লৈ গৈছিল, কিন্তু 25 ডিচেম্বৰৰ দিনাখন মাতৃৰ পৰা চহীও লোৱা নাছিল আৰু ৰহস্যজনকভাৱে ঘৰত সমজাই যোৱাৰ পাছত 26 ডিচেম্বৰৰ পুৱা যেতিয়া মৃতদেহ উদ্ধাৰ হৈছিল দীপাংকৰ গগৈ, তাৰ পাছতেই আমি দাবী উত্থাপন কৰিছিলোঁ এয়া হত্যাকাণ্ড আৰু দীপাংকৰ গগৈ এগৰাকী নিৰীহ যুৱক দীপাংকৰ গগৈ ঘটনালৈ জড়িত নাছিলে। তাৰ পাছত সকলো অসমবাসী ৰাইজে জানে, আপোনালোক সংবাদ মাধ্যমে ইতিমধ্যে সৰব ভূমিকা পালন কৰিছিল যে পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই প্ৰতিবাদক সন্মান জনাই KC চামাৰিয়া অতিৰিক্ত মুখ্য সচিবৰ তদন্ত ঘোষণা কৰিছিল আৰু আৰক্ষীৰ তদন্ত লেহেমীয়া হ'ল, তদন্ত গাপ দিয়া হ'ল, কাৰণ অভিযুক্ত আছিল যোৰহাটৰ SP মোহনলাল মীনা, অভিযুক্ত আছিল তিতাবৰ SDPO কাকলি পাটগিৰি আৰু দীপাংকৰ হত্যাৰ অভিযুক্ত আছিল খুদ তিতাবৰৰ OC লক্ষ্মণ কুমাৰ দাস। এই তিনিজন খুদ আৰক্ষী বিষয়া যেতিয়া দীপাংকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত, তেতিয়া স্বাভাৱিকতে আৰক্ষী তদন্ত গাপ দিয়া হৈছিলে আজি 6টা মাহে আৰু KC চামৰীয়া ডাঙৰীয়াৰ মুখত টেপ লাগিছিল, চেলো টেপ লাগিছিল যেতিয়া এই গোটেই তদন্তৰ SP ইয়াৰ আওতালৈ আহিছিলে। আৰু আমি তেতিয়াই কৈছিলোঁ যে এই ঘটনাত পোনপটীয়াকৈ জড়িত এই তিনিওগৰাকী আৰক্ষী বিষয়া, কিন্তু গোটেই কথাত গাপ দিয়া হ'ল। ইয়াৰ পাছত আমি কৌশলগতভাৱে যোৰহাট মেডিকেল কলেজৰ পৰা পষ্টমৰ্টেম ৰিপৰ্ট উলিয়াইছিলোঁ আৰু ৰিপৰ্টৰ পৃষ্ঠাই উল্লেখ আছিল কেনেকৈ দীপাংকৰক কেৱল সন্দেহৰ ভিত্তিত অত্যাচাৰ কৰা হৈছিল আৰু হত্যা কৰা হৈছিল। মই এটা মাত্ৰ আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ ইয়াৰ পষ্টমৰ্টেম ৰিপৰ্টত 1 and 2 bluish black in color present over the left buttock of size measuring 9 cm and 5 cm আৰু bluish black in color present over the right buttock of size measuring 14 cm 9 cm অৰ্থাৎ হু আৰু বাওঁ টপিনাত কেনেকৈ তেওঁক আঘাত কৰা হৈছিল, এয়া 1 and 2। আৰু শেষত যদি আপোনালোকে ৰিপৰ্টটোত চাই ইয়াত ক্লিয়াৰলি লিখা আছে যে ইনজিউৰি নাম্বাৰ 1 and 2, মই যি দুটা কলন পঢ়িলোঁ, ৱেৰ এণ্টি মৰ্টেম অৰ্থাৎ মৃত্যুৰ আগতে কৰা তেখেতক আক্ৰমণ কোনে কৰিছে, এণ্ড কজ বাই ব্লাণ্ট ফ'ৰ্চ ইম্পেক্ট অৰ্থাৎ গধুৰ বস্তু মানে বন্দুকৰ নলীৰে বুলি যিটো আমি সকলোৱে জানো যে বন্দুকৰ নলীৰে বা বন্দুক উভতাই তেখেতক কেনেকৈ আক্ৰমণ কৰিছিল এই পষ্টমৰ্টেম ৰিপৰ্টত লিখা আছিল, যি পষ্টমৰ্টেম ৰিপৰ্ট যোৰহাট আৰক্ষীয়ে লুকুৱাবলৈ চেষ্টা কৰিছে আমি লাভ কৰিছিলোঁ। আৰু ইয়াৰ পাছত আপোনালোকে জানে যে আমি আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপায় আজি 10 দিন পূৰ্বে আমি হাইকোৰ্টত PIL দাখিল কৰিছোঁ যে আমাক ন্যায় লাগে, কিন্তু সেই সময়তে আমি কৰা অভিযোগৰ সত্যতা প্ৰমাণ কৰি যোৱাকালি NIA যি চাৰ্জশ্বিট দাখিল কৰিছে, NIA চাৰ্জশ্বিটত স্পষ্টকৈ আছে, ইতিমধ্যে সংবাদ মাধ্যমে লাভ কৰিছে, এয়া হৈছে NIA চাৰ্জশ্বিটৰ প্ৰেছ ৰিলিজ। NIA চাৰ্জশ্বিটেড ইন 4 in Alpha Independent Assam Military Station গ্ৰেনেড এটেক কেছ 25 জুন। ইয়াত ক্লিয়াৰলি উল্লেখ কৰিছে কেইজনমান মানুহৰ নাম। ইয়াত উল্লেখ কৰিছে যে বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী এণ্ড অচ্যুত গগৈ, এই তিনিগৰাকীক তেওঁলোকে অভিযুক্ত সজাইছে। আমি নাজানো তেওঁলোক হয় নে নহয়, তেওঁলোক ইতিমধ্যে কাৰাগাৰত আছে, কিন্তু এই NIA তদন্তৰ প্ৰতিবেদন চাৰ্জশ্বিটৰ পৰা এটা কথা স্পষ্ট যে দীপাংকৰ গগৈ এই ঘটনাত জড়িত নাছিল। এতিয়া আৰক্ষীয়ে গাপ দিবলৈ চেষ্টা কৰিছে। আমি আৰক্ষীৰ প্ৰতি, অসম আৰক্ষীৰ প্ৰতি আমাৰ প্ৰশ্ন, অসম আৰক্ষীক আমি সুধিব বিচাৰিছোঁ, আপোনালোকৰ আৰক্ষী তদন্ত যদি শিশু তদন্ত, তেতিয়াহ'লে NIA তদন্ত হৈছে পিতামহ তদন্ত, কাৰণ NIA হৈছে ভাৰতবৰ্ষৰ উগ্ৰপন্থী সংগঠনৰ প্ৰতিটো ঘটনাৰ তদন্ত কৰা আটাইতকৈ সৰ্বোচ্চ সংস্থা। NIA যেতিয়া ইয়াত দীপাংকৰ নাম উল্লেখ কৰা নাই, NIA যেতিয়া কৈছে যে এই ঘটনাত দীপাংকৰ জড়িত নহয়, তাৰ পৰা এই কথাটো প্ৰমাণ। আমি যে ছমাহে কৈ আহিছোঁ যে দীপাংকৰ গগৈক
কেৱল সন্দেহৰ ভিত্তিত হত্যা কৰা হ'ল এই কথাটো এতিয়া দিনৰ পোহৰৰ দ্বাৰা স্পষ্ট হ'ল গতিকে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পোনপটীয়া প্ৰশ্ন এতিয়া কেতিয়া গ্ৰেপ্তাৰ হ'ব তদানীন্তন যোৰহাটৰ SP মোহনলাল মীনা কেতিয়া গ্ৰেপ্তাৰ হ'ব কাকলি পাটগিৰি তিতাবৰৰ SDPO কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব তিতাবৰৰ OC লক্ষ্মণ কুমাৰ দাস এই তিনিওগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে এনাই এওঁলোককো তদন্ত কৰিব লাগে এওঁলোককো তদন্ত কৰিলে ওলাই পৰিব কিয় আচলতে কি স্বাৰ্থত এনেকৈ অনা অসমীয়া অফিচাৰে অসমীয়া যুৱকৰ তেজ উই খাইছে ইয়াৰ আগত বৰখোলাৰ আপোনালোকে জানে জয়ন্ত বৰাক হত্যা কৰা হ'ল ইয়াৰ আগত আজি শদিয়াৰ 4জনকৈ যুৱকক হত্যা কৰা হ'ল মনোজ বুঢ়াগোহাঁই দীপজ্যোতি নেওগকে ধৰি ইয়াৰ আগত আপোনালোকে জানে যে বাইহাটা চাৰিআলি প্ৰাঞ্জল দাসক এনেকৈ হত্যা কৰা হ'ল এনকাউণ্টাৰ কৰা হ'ল গুলিওৱা হ'ল এই গোটেই ঘটনাবিলাক আচলতে আমি সদায় কৈ আহিছোঁ যে কেৱল সন্দেহৰ ভিত্তিত অসমীয়া যুৱ সমাজক পংগু কৰিবৰ কাৰণে গুপ্ত হত্যাতকৈ ভয়ংকৰ এই ঘটনা এখন চৰকাৰে সংগঠিত কৰিছে আজি তাৰ প্ৰমাণ NIA দাখিল কৰা যোৰহাট লিচুবাৰী বোমা বিস্ফোৰণ কেন্দ্ৰৰ চাৰ্জশ্বিটত এই গোটেই কথাটোক আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ আৰু আজিৰ পৰা আমি যিবিলাক কথা কৈ আহিছিলোঁ আজিৰ পৰা যিহেতু প্ৰমাণ হ'ল গতিকে দীপাংকৰ হত্যাৰ ন্যায়ৰ দাবীত এতিয়াৰ পৰা জোৰদাৰ আন্দোলন হ'ব আৰু যি পৰ্যন্ত এই তিনিওগৰাকী আৰক্ষী বিষয়া জেললৈ নাযাব যি পৰ্যন্ত গৃহ বিভাগ অসম চৰকাৰে স্বীকাৰ নকৰিব যে হয় ভুলবশতঃ দীপাংকৰ হত্যা কৰা হ'ল তাৰ কাৰণে পৰিয়ালৰ দায়িত্ব লৈছোঁ সংস্থাপনৰ ব্যৱস্থা কৰিছোঁ উপযুক্ত ক্ষতিপূৰণ দিছোঁ আৰু এই কেইগৰাকীক কঠোৰ শাস্তি দিছোঁ সেই কথা ঘোষণা নকৰালৈকে আমাৰ আন্দোলন তীব্ৰতকৈ তীব্ৰতৰ হ'ব আজি আমি দীপাংকৰ গগৈ পিতৃ মাতৃৰ কাষত থিয় হৈ এই কথা ঘোষণা কৰিছোঁ